একদম বহুত ধুনীয়া লাগিছে মানে ৰাইজৰ সহায় সহযোগিতা পাই বহুত ভাল লাগিছে মৰম চেনেহ দিছে আপোনালোকে ধন্যবাদ বহুত বহুত বেছি ভাল লাগিছে আৰু আগলৈ আপোনালোকে এনেকৈ আশীৰ্বাদ কৰি থাকিব মৰম চেনেহ দিছিল আপোনালোকৰ নামৰ বিষয়ে যদি কয় কিবা দুই এষাৰ বিষয়ত তাৰ বিষয়ে ভাল পাম নামৰ বিষয়ে হয় নাম বুলি ক'লে আমি নাম গাবলৈ আহিলে মানে আমি আধ্যাত্মিক ভাৱটো ৰাখিব লাগিব মানে আধুনিক কৰিব লাগে কিন্তু মোৰ মতে অত্যাধুনিক হ'ব নালাগে আধুনিকতা লাগে অত্যাধুনিক হ'ব নালাগে বাকী গুৰুজনক স্মৰণ কৰি আধ্যাত্মিকতা বজাই ৰাখি নাম পৰিৱেশন মানে কি আৰু কৰিম বুলি বা তেনেকুৱা ধৰণৰ আৰু বিশেষ আৰু হয় ধন্যবাদ জ্ঞাপন আৰু বৰ্তমান যিটো ধৰক মহামৃত্যুঞ্জয় আৰ্হিত আপোনালোকে যিটো ভেলাঘৰ দেখা পাইছে তাৰ বিষয়ে আপুনি কি ক'ব ইয়াৰ বিষয়ে দেখা পাই কিনে হয় বেলেগ মানে কি যিসকল ডেকা ল'ৰা মানে জড়িত মানে মেজিটো সাজোতে মানে ইমান বেছি ভাল লাগিছে যে অশেষ ধন্যবাদ থাকিল এনেকুৱা এটা মানে আৰ্হি প্ৰস্তুত কৰিছে আপোনালোকে আৰু আগলৈকৈ নতুন নতুন আৰ্হি এনেকৈ বনাই থাকক ভাল লাগিব ধন্যবাদ বাৰু আপোনালোকক কি কয় ঠিক আছে বাৰু দিয়ক নমস্কাৰ আপোনাক পোনপ্ৰথমে আমাৰ ঢোলৰাবাসী গাঁৱৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আচলতে আপুনি ইয়াত আহি ধৰক কেনেধৰণৰ যিসমূহ আপোনালোকে বৰ্তমান নাম পৰিৱেশন কৰিলে তাৰ বিষয়ে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত আপোনালোকে ধৰক আপোনাৰ যিটো মনৰ মানে বক্তা আৰু আপুনি ক'ব বিচাৰে তাৰ বিষয়ে যদি আপুনি দুআষাৰ কয় আমি নিশ্চয় ভাল পাম আমাৰ ঢোলৰাবাসী ৰাইজে নিশ্চয় ভাল পাম ইয়াত আহি ভালেই লাগিল হয় আপোনালোকক লগ পাই আপোনালোকৰ মৰম ছাপোৰ্ট পাই কিনে ভালেই লাগিল হয় আৰু লগতে সকলোকে আকৌ এবাৰ মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ আৰু যদি আৰু আপোনালোক শুনক হেল্ল' আৰু যদি আপোনালোকে মই আমাৰ যিটো দল আছে আপোনালোকৰ তাৰ বিষয়ে যদি মই আপোনাক দুআষাৰ যদি ক'বলৈ কওঁ কি ক'ব দুআষাৰ নামৰ বিষয়ে বহুতখিনি কষ্ট কৰিছে মোৰ দেউতাই বহুখিনি কষ্ট কৰিছে শিকাইছে আৰু মোৰ নাম শিকিব বেছি দিন হোৱা নাই মোৰ যোৱা লক্ষী পূজাত মোৰ 1 বছৰ হ'ল এনেকৈ গাই আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত হয় আৰু যিটো আপোনালোকে সন্মুখত চকুৰ সন্মুখত যিটো মহামৃত্যুঞ্জয় আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ কৰিছে তেওঁলোকে তাৰ বিষয়ে যদি মই আপোনাৰ দুটা শাৰীত যদি দুটা লাইন ক'বলৈ কওঁ ইয়াৰ বিষয়ে আপুনি কি ধুনীয়া বনাইছে তেওঁলোকে কেনেদৰে কি ভাবি বনাইছে এইটো নাজানো কিন্তু বহুত ধুনীয়াকৈ বনাইছে চব ভাল লাগিছে আহি দেখা পাই ধন্যবাদ আৰু যদি আপুনি সম্পূৰ্ণ যদি আপোনাৰ নামটো বা আপোনালোকৰ ঘৰ ক'ত যদি সম্পূৰ্ণ যদি এড্ৰেছটো দিয়ে ভাল পাম যদি বেয়া নাপায় আপুনি মোৰ নাম শ্ৰী মণিষা ডেকা হয় মোৰ দেউতাৰ নাম শ্ৰী দিলীপ ডেকা গাঁও খাগৰাবাৰী ডাকঘৰ খাগৰাবাৰী জিলা বাক্সা বিটিয়াৰ অসম লগতে মোৰ নামদলটিৰ নাম হ'ল মণিকাঞ্চন চলিনাগাৰ নামদল খাগৰাবাৰী আৰু ফোন নম্বৰ 8011445874 এইখিনি ধন্যবাদ আপোনাকো আৰু আপুনি কিবা যদি কয় আমাৰ ইউটিউব চেনেলৰ জৰিয়তে অসমবাসীক যদি আপোনালোকে কিবা যদি ক'ব খোজে এই ইউটিউব চেনেলৰ যোগেদি ক'ব পাৰে ইউটিউব চেনেলৰ যোগেদি মই এতিয়া বৰ্তমান যিহেতু ভোগালী বিহু চলি আছে তো সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনাক ধন্যবাদ ধন্যবাদ নমস্কাৰ জয় জয়তে সমূহ অসমবাসীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা হিয়া ভৰা ভক্তি আৰু ভোগালী বিহুৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ
নামৰ দলটি ৰামপুৰ মহিলা নাগাৰা নামৰ দল। মই মাজতে 3 বছৰ নাম গোৱা নাছিলোঁ, মোৰ বেবী সৰু আছিলে। তাৰপিছত 3 বছৰৰ মূৰত এয়া প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ। গতিকে আপোনালোকৰ মৰম চেনেহ উৎসাহ উদ্দীপনা মোক জগাব, যাতে মোৰ ভৱিষ্যতৰ জীৱনৰ দিশত আগুৱাই যাবলৈ মই সক্ষম হওঁ। নামৰ বিষয়ে যদি তোমাৰ দুআষাৰ কয়, নামটো ধৰক আমাৰ দৰ্শকে ভাল পালে নে নাই তাৰ বিষয়ে যদি দুআষাৰ কয়, আপোনালোকে যিটো নাম বৰ্তমান আপোনালোকে পৰিৱেশন কৰিলে। মই যি নাম পৰিৱেশন কৰিলোঁ এতিয়া, মই যিমানটো পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ, মানে ৰাইজক ভক্তিভাৱ জগাবলৈ বা মনোৰঞ্জন পাৰিছোঁ মই নাজানো। গতিকে আৰু মোৰ বিশ্বাস নিজৰে এজনী ছোৱালী বুলি ৰাইজে যাতে মোক আঁকোৱালি লয়, ভুলখিনি শুধৰাই দিয়ে, সেইখিনিয়ে আৰু ক'ম। হয় হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু আগন্তুক বুলিবলৈ নহয়, বৰ্তমান যিহেতু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাকো, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু আপোনালোকে ধুলাৰাবাসী বৰ্তমান গাঁৱত যিখন আপোনালোকে নাগাৰা নাম পৰিৱেশন কৰিলে তাৰ বিষয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বিশেষ অৰসৰ পৰা। ধন্যবাদ। আৰু আমাৰ মাজত বহুত ল'ৰা মানে ডেকা গাভৰু সকলো আছে, তেওঁৰ পৰা যদি চিঞৰ এটা বিচাৰোঁ আমি নিশ্চয় বেয়া নাপাব বাইদেউ, বেয়া নাপাব আপোনালোকে যদি কিবা ভুল ভ্ৰান্তি হৈছে, বেয়া নাপাব। মই টচ মাৰি আছোঁ।